বিয়াটো লৈ যাব পাৰিব এইখন। তাৰপিছত বাৰ্থডে, কোনোবাৰ বাৰ্থডে পাৰ্টি আছে। হাই, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকক এটা ফুল্লি ইনফৰমেশ্যন ভিডিঅ' দিবলৈ ওলাইছোঁ। কাৰণ বাছ এখনক ৰেষ্টুৰেণ্ট বনাইছে। কি বাছ এখনক ৰেষ্টুৰেণ্ট বনাইছে আপোনালোকে হয়তো ভাবি আছে। এখন বাছক ৰেষ্টুৰেণ্ট বনাই দিছে। তো ক'ত আছে এই বাছখন, আৰু এটা ফোন কলত আপোনালোকৰ ঘৰ গৈ পাব ৰেষ্টুৰেণ্টখন। তো কেনেকৈ, কিমান দাম ল'ব আপোনালোকৰ, কিমানখিনি চাৰ্জ পৰিব আপোনালোকৰ, সেইখিনি গোটেইখিনি গম পাব। আপোনালোকে ভিডিঅ'টো চাই থাকক, আমি গৈ থাকোঁ নেকি ক'ত আছে ৰেষ্টুৰেণ্টখন। লেটছ গ'। এয়া আমি আহি পাই গ'লোঁ আগিয়া, গোৱালপাৰাৰ আগিয়া হয় এইখিনি। তো এই আগিয়াৰ পৰা লেফ্ট ছাইডেদি গ'লে আমি পাম এখন ধাবা, আৰু সেই ধাবাখনতে আছে সেই ৰেষ্টুৰেণ্টখন। পাৰে আপোনালোকে আমি আহি পালোঁ পৱনদেৱ ধাবা। তো ইয়াতে আছে সেই আচৰিত ধৰণৰ বাছ ৰেষ্টুৰেণ্টখন। তো আপোনালোকক দেখাই আছোঁ, মিলছ অন হুইলছ নামেৰে সেই ৰেষ্টুৰেণ্টখন মুকলি কৰিব। তো এয়া কাম কাজ চলি আছে, দুই এদিনতে মুকলি হৈ যাব। এইখনেই হৈছে সেই বাছখন, যিখন আপোনালোকে এটা ফোন কলত ঘৰত লৈ যাব পাৰিব। তো বাছখনৰ ভিতৰত যাই দেখাই আছোঁ, ওচৰত যাই দেখাই আছোঁ কি আছে। আৰু মোৰ পিছপিনে দেখিব পাৰে আপোনালোকে এতিয়া কিমান সুন্দৰ গছৰ ওপৰত ঘৰ, মজা। আৰু মোৰ লগত কোন আহিছে আপোনালোকক দেখা হোৱা নাই। এয়া আহিছে মোৰ লগত আজি বাবলু। নতুন আপোনালোকক চিনাকি কৰি দিলোঁ, বাবলু আহিছে মোৰ লগত। বাবলু, বাছখন দেখি কেনেকৈ লাগিছে? বাছখন ভাল লাগিছে, ভাল লাগিছে। আপোনালোকক ভিতৰত যাই দেখাইছোঁ। বাবলুৰ বাহিৰৰ পৰাই ভাল লাগিছে, আৰু ভিতৰত যাই কেনেকৈ লাগে আপোনালোকে চাই থাকক। এয়া দেখিব পাৰে বাহিৰৰ পৰা বাছখন কিমান সুন্দৰকৈ সজাইছে, মিলছ অন হুইলছ নামেৰে এই বাছখন ৰেডি কৰি আছে। আৰু ইয়াতে দেখিব পাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ এইবিলাক কালচাৰবিলাক পিকচাৰ মাৰি দিছে। এছামিজ থালি দেখিব পাৰে, কিমান মজা। বিহু আদিকে ধৰি বহুতখিনি পিকচাৰ লগাইছে যাতে বাছখন দেখিবলৈ সুন্দৰ হয়। দেখিব পাৰে ৰংঘৰ, কামাখ্যা টেম্পল, বৰপেটা সত্ৰ, বহুত সুন্দৰ সুন্দৰ পিকচাৰবিলাক লগাইছে। অসমৰে হয় এইবিলাক পিকচাৰ। আৰু নেক্সট এইটো পাৰ্টত দেখাই আছোঁ আপোনালোকক। ইয়াতে আছে লিভিং ৰুট ব্ৰিজ, য'ত মই গৈছিলোঁ, শ্বিলঙৰ হয় এইটো। এটা ভিডিঅ' আছে, আপোনালোকে যোনে যোনে চোৱা নাই ডিছক্ৰিপশ্যনৰ লিংক থাকিব, যাই চাব। আৰু এয়া দেখিব পাৰে বহুতখিনি পিকচাৰ লগাই থৈ দিছে, কিমান সুন্দৰ সুন্দৰ পিকচাৰ। নৰনাৰায়ণ সেতু দেখিব পাৰে। আৰু ইয়াতে আছে শ্ৰীসূৰ্য পাহাৰৰ এইখন গেটখন। ইয়াৰো এটা ভিডিঅ' আছে, আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংক থাকিব, যাই চাব। আৰু এতিয়া লৈ গৈ আছোঁ আপোনালোকক বাছখনৰ ভিতৰত। মোৰ লগত আছে অনুদা। পৱনদাৰ কি হয় এইখন, কিন্তু পৱনদা এতিয়া নাই, তাৰ কাৰণে অনুদাই মোক বস্তুখিনি দেখাই দিব। তো ভিতৰত কি আছে আপুনি অলপ দেখাই দিয়ক। আৰু এতিয়া গৈ আছোঁ বাছখনৰ ভিতৰত। এয়া এইটো হৈছে ড্ৰাইভৰ কেবিন। এইখন নাইট ছুপাৰ বাছ হয়। আৰু ইয়াৰে বেক চাইডত এইটো পাকঘৰ বনাইছে, দেখিব পাৰে কিমান সুন্দৰকৈ পাকঘৰটো বনাইছে। এয়া এইটো চোলা, পাকঘৰখনৰ চোলা। এইটো ইয়াতে ৰন্ধা বঢ়া কৰিব, আৰু ইপিনে আপোনালোকক খানাবিলাক ডাইৰেক্ট পঠাই দিব, ডাইৰেক্ট ৰেষ্টুৰেণ্টখনত পঠাই দিব। ইয়াতে খানাবিলাক থাকিব, ইয়াতে খানাবিলাক গৰম হৈ থাকিব, তাৰমানে ইয়াৰ পৰা ডাইৰেক্ট লৈ ল'ব পাৰিব। আৰু ইপিনে আছে এইটো দেখিব পাৰে আপোনালোকে, ইপিনে আছে এইটো গেছটো ওলাই যোৱাৰ কাৰণে এইটো ৰাখিছে। আৰু এতিয়া লৈ গৈ আছোঁ আপোনালোকক বাছখনৰ মেইন ৰেষ্টুৰেণ্টখনলৈ। এইখন হৈছে পৱনদেৱ ধাবা, আপোনালোকে ইয়াতো আহিব পাৰে। এইখন সুন্দৰ ধাবা হয়। আৰু এতিয়া দেখাই আছোঁ আপোনালোকক ৰেষ্টুৰেণ্টখনৰ মেইন ভিতৰটো দেখাই আছোঁ। বাছৰ ভিতৰত যোনখন ৰেষ্টুৰেণ্টখন দেখাই আছোঁ, আপোনালোকে চাই থাকক। মানে এখন বাছত যেনেকুৱা লুক থাকে, এই লুকটো কমপ্লিট চেঞ্জ কৰিছে, এখন ৰেষ্টুৰেণ্টৰ লুক দিছে। আপোনালোকে ভিতৰত এইবিলাক দেখিব পাৰে। ভিতৰত প্ৰৱেশ কৰিলে একদম কমপ্লিট ৰেষ্টুৰেণ্ট যেনে পাব আপোনালোকে। ইয়াতে দেখিব পাৰে আপোনালোকে এইটো ডিপ ফ্ৰিজ আছে, আইচক্ৰীম টাইচক্ৰীম খাব পাৰিব। ইয়াতে আইচক্ৰীমো পোৱা যাব। আৰু এইটো সুন্দৰ বেচিন আছে, খাই উঠি আপোনালোকে হাত ধুব পাৰিব, কিমান সুন্দৰ। আৰু এয়া দেখিব পাৰে ৰেষ্টুৰেণ্ট, কিমান মজা। আৰু এয়া বাবলু লুকাই আছে ছাইডত, দেখিব পাৰে কিমান মজা হয়। আৰু ইয়াতে 22জনৰ ছিট কেপাচিটি আছে। আৰু এইটো এচি দেখিব পাৰে আপোনালোকে, এচি পূৰা লাইট ঠাইট দি সজাইছে, একদম ধুনীয়া। আপোনালোকে খানাবিলাক ইপিনৰ পৰা আহিব, তেতিয়া যে দেখালোঁ এইখন খোলা নাযায়, ইপিনৰ পৰা খানাবিলাক আহিব, কিমান মজা হয়। এইবিলাক সুন্দৰ সুন্দৰ পিকচাৰ লগাই থৈ দিছে, দেখিব পাৰে কিমান মজা। সঁচাকৈ বহুত ভাল লাগিছে, কাৰণ এটা ইউনিক চিন্তাধাৰাৰে এখন ৰেষ্টুৰেণ্ট সাজু কৰিছে। বহুত ধুনীয়া কনচেপ্ট হয় এইটো, ভাল লাগিছে। আৰু ইয়াতে দেখিব পাৰে এইখন মেনু কাৰ্ড আছে, ভেজ থালি, পনীৰ, এইবিলাক আপোনালোকে এই বাছখনক ঘৰত মাতি লৈ গৈ খাব পাৰিব। আপোনালোকে বিয়াটো লৈ যাব পাৰিব এইখন। তাৰপিছত বাৰ্থডে, কোনোবাৰ বাৰ্থডে পাৰ্টি আছে, এনিভাৰ্চাৰী, চবতে লৈ যাব পাৰিব এইখন। আপোনালোকে খালি এটা কল দিয়াৰ দৰকাৰ, এইখন আপোনালোকৰ ঘৰত গৈ উপস্থিত হ'ব। আৰু এতিয়া জানুৱাৰীটো আহিলে, তো জানুৱাৰীত আপোনালোকে পিকনিক খাব লৈ যাব পাৰিব এইখন। এতিয়া কথাটো হ'ল ভাড়াটো কেনেকৈ হ'ব। ভাড়াটো আপোনালোকে তেল যিমান দূৰ যায়, তেল খৰচাটো এক্সট্ৰা হ'ব, আৰু খোৱাখিনি এক্সট্ৰা হ'ব। আৰু এতিয়া আমাক চাহ খাব দিলে, আমি চাহখিনি খাই লওঁ। বহুত ধুনীয়া হয়, ভাল লাগিল আহি ইয়াতে। বাবলুক চাওক আপোনালোকে কেনেকৈ খাৱান দিছে,
আমি বাছখনৰ ভিতৰৰ পৰা চাহ ঠাহ খাই ওলাই আহিলোঁ বাহিৰত মিলছ অন হুইলছ এই বাছখন আপোনালোকে নৰ্থ ইষ্টৰ যিকোনো ঠাইত মাতি লৈ যাব পাৰে কণ্টেক্ট কৰি আপোনালোকক কণ্টেক্ট নম্বৰ ডিছক্ৰিপশ্যনত দি থৈ দিম আপোনালোকক লাগিলেহে মাতিব এনে কল নকৰিব যদি লাগে তেতিয়াহ'লে আপোনালোকে কল কৰি বাছখন লৈ যাব পাৰিব বিয়া তাৰপিছত বাৰ্থডে পাৰ্টি বাকীখিনি ক'লোৱে মই ক'ত কি কামত আপোনালোকে লৈ যাব পাৰিব তো শ্বিলং যাব পাৰিব এইখন লৈ তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ ভিডিঅ' চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব এনেকুৱা নতুন ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই